নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ কৰ্ণাৰলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আৰু আজি কলেজৰ এটা প্ৰগ্ৰেম আছে, চ' মই এতিয়া ৰেডি হৈ ল'ম আৰু কলেজ গৈ পোৱাৰ পিছত আপোনালোকে গম পাব ইয়াতে কি অনুষ্ঠান হৈ আছে। চ' চাই থাকিব আপোনালোকে। ওলাই পিনে মই ৰেডি হ'লোঁ, এতিয়া গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ। এয়া আমাৰ আপোন মহাবিদ্যালয়খন পাই গ'লোঁ। চিপাঝাৰ মহাবিদ্যালয়। বাকী টাইমত আমাৰ মহাবিদ্যালয়খনৰ এৰিয়াৰ ভিতৰত মোবাইল ইউজ কৰিব নিদিয়ে বা কিবা অনুষ্ঠান থাকিলে তেতিয়াহ'লে একো নকয়। আৰু এয়া হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ আয়োজন কৰা হৈছে। আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ নৱাগত আদৰণি সভা পতা হৈছে। লগতে তেওঁৰ প্ৰতিভা প্ৰদৰ্শনৰ লগতে হয়তো দুই এটা প্ৰশ্ন সুধিবও পাৰা, প্ৰশ্ন সুধিব দিয়া হ'ব, কিন্তু অবাঞ্ছিত প্ৰশ্ন হ'ব নোৱাৰিব আৰু মানে এটাতকৈ বেছি প্ৰশ্ন সুধিব নোৱাৰিব, কাৰণ আমাৰ সময়ৰ কথা আছে। এটা প্ৰশ্ন সুধিব আৰু যিটো গঠনমূলক হ'ব লাগিব, সেই আমাৰ গঠনমূলক প্ৰশ্ন হ'ব লাগিব। এটা প্ৰশ্নই সুধিব পাৰিব, তাতকৈ বেছি প্ৰশ্ন সুধিব নোৱাৰে। কোনে সুধিবা, এজনেই সুধিবা, সকলোৱে সুধিব নোৱাৰিব। এজন নৱাগতৰ কাৰণে এটা প্ৰশ্ন থাকিব আৰু নৱাগতসকলৰ কথাটো হ'ল তেওঁৰ নামটো ক'ব আৰু তেওঁ কোনটো অনুষ্ঠানৰ পৰা আহিছে। আমাৰ ছাৰে কৈছে গাঁও বা কোন জাগাৰ, কোনোবা টংলাৰো থাকিব পৰা, কোনোবা আমাৰ ধাৰৱাৰো থাকিব পৰা, সেই কথাটো কৈ দিবা। ইয়াৰ পিছত ৰোল নম্বৰ ক'ব নালাগে, আমি ৰোল নম্বৰ ৱাইজ মাতি দিম ইয়াৰ পৰা। আমাৰ অসমীয়া সমাজত পুৰণি দিনত মানে তামোলৰ বাকলিৰে দাঁত মাৰিছিল, তুমি এবাৰ দেখাই দিব লাগে। তাৰমানে কথাটো হ'ল আমি ৰাতিপুৱাৰ পৰা দিনটো আৰম্ভ হয়, গতিকে এয়াও ৰাতিপুৱাই যিহেতু, গতিকে আমি কাটি আমি গাঁৱৰ হয়নে নহয়, আমি কাটি গাঁৱৰ হয়, গতিকে তুমি সেইটো দেখাই দিয়া।
তোমাৰ বাবে শিকিছোঁ মই বেহেলা 31 32 33 এয়ে মোৰ চিঠি লিখা প্ৰেক্টিচ হিম হিমালয় কিনো লিখিম তোমালৈ নাই মোৰ চেহেৰা আখৰ মোৰ লেতেৰা সেইকাৰণে কবিতাটো লেখা নাই নেকি হাঁহে পায়খানা কৰে তোমালৈ মনত পৰে পেৰেট পৰে নিচুমনি গান গীত গাই গাই আমি তোমাক এটা কেছ দিম তুমি সেইটো নিচুমনি গান গাই খুৱাই খুৱাই দেখুৱাব লাগিব আমাক আমাৰ মই গাই ফুপুৱাৰ গানটো তুমি নাজানা নেকি শুনা নাই নেকি তুমি হঠাতে নাই না ফুলৰ হঠাতে হৈ গলা প্রথম ছ দ্বিতীয় ছ বর্গীয় জ ছ নিয় মূর্ণ্যত মূর্ণ্যথ মূর্ণ্যদ মূর্ণ্য মূর্ণ্যল দন্ত্যাত থ দন্ত্যাত দ দন্ত্যাত ধ বলাইছে ক খ গ ঘ ঙ প্রথম ছ দ্বিতীয় ছ বর্গীয় জ ছ নিয় মূর্ণ্যত মূর্ণ্যথ মূর্ণ্যদ মূর্ণ্যধ মূর্ণ্যল দন্ত্যাত দন্ত্যাত থ দন্ত্যাত দ দন্ত্যাত ধ দন্ত্যাল প ফ ব ভ ম উনষ্টিয় জায়গাল প কালিব্য হ মরিয় দন্ত্য হ ক্ষয় তেৰ অহ বিসর্গ শুনলাম বেজন্ত অংশ কত গল যদি কিবা ভুল হৈছে আপোনালোকে মোক শুধৰাই ল'ব আৰু ক্ষমা কৰিব মই চাই ক্ষমা খুজিছোঁ কাৰণ মোৰ এটা দুটা ৰৈ যাবও পাৰে তাৰ বাবে হয় ছাৰ নমস্কাৰ মোৰ নাম চাৰ্জাৰী স্বপ্ন সুজনা মই এইখন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা এইবেলি স্নাতক ডিগ্ৰী গ্ৰহণ কৰি এইখন মহাবিদ্যালয়তে পুনৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ নামভৰ্তি কৰিছোঁ গতিকে প্ৰতিভা বুলিবলৈ কিবাকিবি কৰি ভালে পাওঁ তথাপি সময়ৰ অভাৱত যিহেতু মই ঘৰত নাছিলোঁ সময়ৰ অভাৱত বৰ বিশেষ কৰিব নোৱাৰোঁ গতিকে মোৰ দেশ কবিতাটো সকলোৱে জ্ঞাত 3 লাইনমান মই গাইছোঁ সেইটো কবিতা আবৃত্তি কৰিম বুলি ভাবিছোঁ মোৰ দেশ মোৰ প্ৰাণৰ প্ৰাণৰ মোৰ গানৰ গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ ধন্যবাদ। বদলা দিলাম তোমার দিয়া, মাছবা মুখ তোমার দিয়া।
তোমাৰ প্ৰাক্তন প্ৰেমী মাঘত বিয়া বুলি শুনিছোঁ তোমাৰ নগেন মাষ্টৰৰ জীয়াকে কৈছিল বুকুখান শান্তি দহন পালোঁ ধান পালোঁ বুকুৰ কোনোবা দিলে চাৰাত তেৱা মাটিত পৰি মনত পৰি গ'ল সেই মধুৰতি পাহেৰি নাচবি মোক গোলপীয়া উঠ পুৰি কাউঢ়া নগৰী কৈছিলোঁ তোমাক সৌকা নহ'লেও পালাৰত লৈ যাওঁ অপেশ্বৰী কৰিছিলোঁ তোমাক ধন্যবাদ উত্তৰসকলক আমি প্ৰশ্নোত্তৰৰ পৰা বাতি থৈছিলোঁ এতিয়া কিন্তু লাগিব এতিয়া গতিকে আমাৰ জুপিতৰ আহত আছেনে নাই আছে প্ৰশ্ন সুধিব লাগে হৃদয়ত সৰকা মাৰিব লাগে দেই নলবেৰীয়া কিবা এটা কৈ আছেতো প্ৰশ্ন সুধিব লাগে আৰু সেইকাৰণে মানে আৰু এতিয়া মানে তুমি এইটো কৰিব লাগে লগৰে দিব পাৰি নে নোৱাৰে নিজৰ ভাগে চাবই হোৱা নাই এটাকে চাব লাগিব পাছত বহি থাকা আমাক দিয়ে কবিতা আবৃত্তি কৰিম বুলি ভাবিছোঁ কবিতাটোৰ নাম ফাহে এই যে আপোনাৰ চকুৰ বাগিচা তাতেইতো গাভৰু হয় মৌখনা হাঁহিবোৰ আপুনি তাক ষ্টাৰ্ট কৰিছোঁ চাগে প্ৰথমখিনি মই পাহৰিছোঁ ঋণৰ বোজাত খেতিয়কে আত্মহত্যা কৰে ঋণৰ বোজাত খেতিয়কে আত্মহত্যা কৰে অফিচে সেই টকাৰে মালিয়াই লণ্ডনত পাৰ্টি কৰে কেছটো নগেন গাঁৱৰ ছোৱালীৰ MMS লাইফ ফিউচাৰ নষ্ট হয় গাঁৱৰ ছোৱালীৰ MMS লাইফ ফিউচাৰ নষ্ট হয় অফিচে সেই দেখতে চানি লিয়নি চেলিব্ৰিটি হয় কেছটো নগেন নমস্কাৰ এনেকৈ একো মনত নাই ভালদৰে কৰিবলৈ থেংক ইউ কথাটো এনেকুৱা আছে ভোকেছ মই হঠাতে মাতি দিলোঁ অকণমান ইংগিতো নিদিলোঁ বাৰু যি নহওক জুপিতৰাই মনত পেলাই দিছে মোৰো মনত পৰিছে এতিয়া এটা অট্টহাস মাৰিছিলে ন এটা হাঁহি এটা আছিলে মনত পৰিছে Thank you. তুমি এটা কাম কৰা তুমি বিয়া হৈছা হা বিয়াৰ কেইদিনমান পাছত তোমাৰ শাহুৰ লগত কাজিয়া লাগিছে তুমি কামৰূপীয়া ভাষাত শাহুৰ
বস্তু বঢ়িয়া এতিয়া আমাক কিন্তু দৰঙৰ হাউজনি লাগিব বঢ়িয়া এতিয়া কাজিয়া কৰিব লাগে অকণমান বেছি সময় ল'ব নোৱাৰি দেই দেখোন হ'ব নিশ্চয় ঠিকে আছে তুমি বিদ্যায়িনী মা সৰস্বতী তুমিয়ে চিৰনমস্য ধন্যবাদ প্ৰশ্ন হ'ল আমাৰ যে স্বৰবৰ্ণকেইটা অ আ এই অ আ ফলাখন তুমি ওলোটাকৈ মাতি শুনোৱা ও উ ঐ এ ৰি দীৰ্ঘ হ্ৰস্ব উ দীৰ্ঘই হ্ৰস্ব ই চৰয়া চৰয় চৰয়া নকয় সুধা অ আৰু আ ক'বা চৰায়া এনেকৈ ক'লে মোক ভাল নালাগে ন বাকী বঢ়িয়া হৈছে কিন্তু স্নাতকোত্তৰ শাখাৰ দুইখন একেলগে এখন কৰি তেখেতৰ ভাষণ আমাৰ দায়িত্বৰ পৰা ৰাখিবৰ কাৰণে আহ্বান কৰা হৈছে শিল আছে বেছি ডাঙৰো নহয় কোৱাটো জঁপিয়াই আছে ওলাই আহিবৰ কাৰণে জঁপিয়াই থাকোঁতে অকণমান গাত দুখ চুখ পাইছে কাৰণ শিল আছে তলত গতিকে অকণ তেজ জ্বলালে বাকী বাহিৰৰ ভেকুলীবিলাকে আহি ক'লে যে তহঁতে নোৱাৰ কেলৈ জঁপিয়াই আছ তহঁতে এনেকৈ জঁপিয়াই মৰি থাকিবি তাতকৈ শান্তিত মৰ তাত কষ্ট খাই মৰিব নালাগে এটা ভেকুলীয়ে ভাবিলে হয়তো ইমান কষ্ট খাই নমৰোঁ এনেও মৰিম গতিকে মই এনেকৈ ঠাণ্ডা হৈ গ'ল তেওঁ এইটো কিন্তু জঁপিয়াই আছে সিহঁতে বাৰে কয় নোৱাৰ কেলৈ নুশুন আমাৰ কষ্ট হৈ আছে ইমান কষ্ট পাই আছোঁ তহঁতে তই নোৱাৰ অলপ তই মৰাৰ কাৰণে ৰেডি হয় ইমান কষ্ট কিয় খাব লাগে সেই জঁপিয়াই যিমানেই কয় সিমান জঁপিয়াই লাষ্টত ওলাই আহিলে ওলাই আহোঁতে এই বাকী ভেকুলীবিলাকে ভাবিলে যে কিনো আছিলে ই কিয় কথা ইমান আমাৰ নুশুনিলে খঙো উঠিছে
তাৰপিছত মাতি আনিলে, মাতি আনি গম পালে যে ভেকুলীটো কলা আছিলে। ভেকুলীটোৱে শুনাই নাই নোৱাৰিবি কথাটো, ইহঁতে বাৰে বাৰে এনেকৈ কয়, ভেকুলীটো ভাবে পাৰিবি পাৰিবি আহ এনেকৈ ভাবি আছে। সেই বস্তুটো পজিটিভিটি লৈ আছে, নিগেটিভিটিটো সোমোৱাই নাই যে, সেইকাৰণে সি ছাকচেছ কৰিলে। গতিকে নিগেটিভিটি থাকিবই, বুজি পাইছা? আমি সামাজিক প্ৰাণী, সমাজৰ লগত চলি ফিৰিয়ে খাব লাগিব, চলিব লাগিব। কিন্তু নিগেটিভ ভাইবছ, ফ্ৰাষ্ট্ৰেট মানুহক সেই চিন্তাধাৰা কেতিয়াও আহিব নিদিবা যে মই পাৰিম, জীৱনটো বৰ ধুনীয়া। আজি যদি ক'ৰবাত উজুতি খাইছোঁ, তাৰ ফলত অকণমান দুখ পাইছোঁ, কিন্তু বহুত শিকিছোঁ। যিখিনি দুখ পালোঁ তাতকৈ 1000 গুণে শিকিলোঁ। গতিকে জীৱনটো ইমান ধুনীয়া, ঘাটে ঘাটে শিকিবলৈ সুবিধা। দুখ পালে ভাবিবা কি ঘাটে ঘাটে শিকিবলৈ সুবিধা হ'ল। গতিকে আমি আমাৰ জীৱনটো সদায় পজিটিভিটি দি ভৰাই ৰাখিব লাগিব আৰু নিগেটিভ ভাইবছক কেতিয়াও আহিব দিব নালাগিব। দ্বিতীয় এটা সফলতাৰ আৰ্হি হৈছে আমি কেতিয়াও কি কৰিব নালাগিব, নিজকে হীনমান্য অনুভৱ কৰিব নালাগিব। আমি আমাৰ আটাইতকৈ প্ৰধান উদ্যোক্তা, আমি যে কিবা এটা কৰিব পাৰিম, প্ৰথম মটিভেটৰ আমি নিজেই। তাৰ এটা সৰু ষ্টৰি কওঁ যে এটা ল'ৰাই দেখিবলৈ বেয়া আছিল, সদায় হীনমান্যতাত ভোগে। সি কি কৰিলে যে চব কথা কলাৰ লগত তুলনা কৰে। টিচাৰে গালি পাৰিলে ভাবে মই ক'লা, মাকে গালি পাৰিলেও ভাবে মই ক'লা, সেইটো কাৰণে সদায় এনেকৈ ভাবি হীনমান্য। এদিন মেলালৈকে গৈছে, মেলাত বেলুন বেপাৰীয়ে ল'ৰা ছোৱালীক আকৰ্ষণ কৰিবৰ কাৰণে ৰঙা নীলা বেলুন উৰুৱাই আছে। সি ভাবিলে ক'লা বেলুনটো উৰুৱা নাই, ক'লা বেলুন নুৰে চাগে, উৰিব নোৱাৰে ক'লা বেলুন। সি মানুহজনৰ ওচৰত গ'লে, খুৰা এটা কথা সুধোঁ, বেয়া পাব নেকি? নাই নাপাওঁ, কোৱা। ক'লা বেলুন নুৰে নেকি, উৰিব নোৱাৰে নেকি? এনে ক'লে। কোনে কৈছে ক'লা বেলুন নুৰে? চোৱা, এই ক'লা বেলুনটো মই উৰাই দেখাই দিম। উৰাই দেখাই দিলে। তাৰপিছত মানুহজনে ক'লে যে এই বেলুনবিলাক যে উৰি আছে, সিহঁতৰ কালাৰৰ কাৰণে নহয়, সিহঁতৰ ৰঙৰ কাৰণে নহয়। কিহৰ কাৰণে উৰিছে? ভিতৰত যে গেছটো আছে, সেই গেছটোৰ গুণৰ কাৰণেহে উৰে। তেতিয়া সি বুজি পালে নহয় যে মই বাহিৰত কেনেকুৱা সেইটোৱেদি মোৰ পৰিচয় নহয়, মোৰ ভিতৰত কি আছে সেইটোহে মোৰ পৰিচয়। মোৰ যদি ভিতৰত উৰিব পৰা শক্তি আছে, তেতিয়াহ'লে মই উৰিমেই। হয়, গতিকে আমি কেতিয়াও নিজকে হীনমান্য নাভাবি মই কৰিব পাৰিম, ঠিক আছে। জুবিনদাৰ গান এটা মাৰিছোঁ, কাৰণ মই গুৱাহাটী যাব লাগিব যিহেতু। চ' ঠিক আছে। এন্ধাৰ হবনো আৰু মুচি দিবনো খোজো, এন্ধাৰ হবনো আৰু মুচি দিবনো খোজো, পাখি কিদত আমাৰ স্বপ্নম বা কৈছে তোমাৰ মা হয়, তুমি গলত ধৰাই ধৰি তুমি কানে কানে ওলাই যাব লাগে।
চাওক মই হাঁহি আছোঁ, মই সুখী আছোঁ, ব্যস্ত দুনিয়াৰ একোণত নীৰৱে। মৌনতাৰ কোলাহলত নিজকে সংযতনে ৰাখিছোঁ, দিনত হাঁহিছোঁ, ৰাতিৰ আন্ধাৰত পোৱা নোপোৱাৰ হিচাপ আৰু ভৱিষ্যত জীৱনৰ অংকত বিফল হৈ গাৰুত মূৰ গুজি কান্দিছোঁ। আকৌ পুৱা উঠি ভালে আছোঁৰ নাটকখনত বলিষ্ঠ অভিনয় কৰিছোঁ। ভালে থকাৰ অভিনয়ত মই বিফল হোৱা নাই, কিয় জানে? কাৰণ মই ভালে থকাৰ পোচাকযোৰ পিন্ধি দিনৰ পোহৰত দুনিয়াখনৰ আগত হাঁহি আছোঁ। হাঁহিৰ মাজত নিজক বিচাৰি হাবাথুৰি খাইছোঁ, তথাপিও মই ভালে আছোঁ। বিশ্বাস কৰক, মই ভালে আছোঁ, মই ভালে আছোঁ। ধন্যবাদ। এইখনে হৈছে আলোক। অৰিজিন কোনখন? এইখনহে অৰিজিন দেই, সেইখন ফটোকপি হ'লেও বেটুপাটো একদম ঠিকে আছে। আলোক গতিকে এইখনটো চকুত নপৰাৰ মানে নাই, চব পৰিছে নাই, কাৰণ কি নামটোৱে আলোক। পোহৰটো এটা আলোক হ'ল এটা শক্তি, দৃশ্যমান শক্তি, য'ত তাৰমানে এনেকৈ দিয়াৰ লগে লগে তাৰ এনেকুৱা শক্তি আছে চকুত পৰিবই। গতিকে কোনোবাই যদি নাই দেখা বুলি কয় মই বিশ্বাস নকৰিম, তাৰমানে যিহেতু নামেই হৈছে আলোক। গতিকে ইয়াত সম্পাদকজনৰ নাম লিখিছে কিশোৰ কুমাৰ নাথ। কিশোৰ কুমাৰ তাৰ গা বেয়া গম পাইছোঁ, কিশোৰ কুমাৰ নাথ। আৰু এইটো হ'ল 2022-23 বৰ্ষৰ, এইটো হ'ল মানে মই যদিও বা কৈছিলোঁ মই আমাৰ সঞ্চালক